নমস্কাৰ। কবিতাৰ শিৰোনাম সোঁৱৰণিৰ চানেকি। যাওঁ বোলা বেলিটো হঠাতে হেৰাই গ'ল অস্তাচলত। এন্ধাৰ কৰি পৃথিৱীৰ সৌন্দৰ্য। নেযাওঁ বুলি কোৱা আই, কিয় জানো হঠাতে গুচি গ'ল এন্ধাৰৰ শূন্যাকে গৃহত। নিৰলে নিথৰ দেহ এটি হৈ চোতালৰ একাষে বগা চেলেংখনি লৈ। আয়ে যোৱাবেলি দুখন চেলেং বৈছিল, এখন নিজৰ বাবে আৰু আনখন তেওঁৰ শেষ কৃতকৰ্মত পুত্ৰৰ গা ঢাকিবলৈ। বাকচৰ কাপোৰৰ জাপত আয়ে থৈ গৈছিল অতীতৰ হিচাপ নিকাচ। সন্তানৰ বুকুত দি গৈছিল মানুহ হোৱাৰ ব্যাকৰণ। সাহসৰ জখলা, সৎকৰ্মৰ পোহৰৰ পথ। আয়ে শিকাইছিল কিমান সৎ, নম্ৰ, ধৈৰ্যশীল, সহ্যগুণ হ'লে জয়ী হয় মানুহ, বিজয়ী হয় জীৱন। কেনেকৈ ভাল কৰ্ম কৰিলে সৰু মানুহো ডাঙৰ মানুহ হয়। মানুহৰ বুকুত স্থান পায় মানুহে। ওৰেটো জীৱন, জ্ঞান আহৰণ কৰি কৰি জ্ঞানৰ পোহৰ বিলাব পাৰি সমাজক। ধন্যবাদ।